পোক খাইছে হাতুৰি থকাটো ভালকৈ অলপ মানুহে নাখায় কি বাৰু হা গছৰ হেৰিয়াৰ পিছত আৱৰ্জনাবোৰ খোৱা সেই পোককেইটাও শান্তি নাপায় ধনিয়া আনাই নাই এইবিলাক কেনেকৈ ৰান্ধে আমি ৰন্ধন প্ৰকৰণটো আমি চাই লওঁ এইটো হৈছে গেছ ষ্ট'ভ আৰু এয়া চেৱা পোক এইটো কি বুলি কয় চুমা পোক কি পোক চিৰা পোক চেৰা পোক এইটো খাই দিলে কি হ'ব অকুক নহয় অসুখ নহয় জানো এতিয়া কেনেকৈ ৰান্ধে কেনেকৈ খাই এইটো নাজানো দেই মই এতিয়া পেকিং কৰি দে এয়া চেৰা পোক ভাজিছে এই জীয়াই কাটিছে তোমাক যদি জমে এনেকৈ যদি শাস্তি দিবলৈ হয় কি হ'ব আমাৰ এইজন কাৰিকৰ চাওঁ এইপিনে কাৰিকৰ মুখখন দেখুৱাই দিয়া কাৰিকৰ মুখখন দেখুৱাই দিয়া নালাগে এইজনে জীয়াই এই পোকখিনি ভাজি দিছে হা সিহঁতো কিবা এটা খাম বম বুলিয়ে আহিছিলে যিয়ে জিন্দা আছে দেখিছে নাই নাপায় মাৰি ল'ব লাগিছিলে নহ'লে জীয়াই থাকে বুলি ক'ব পিঁয়াজটো দিব নালাগে তেতিয়া নহ'লে পিঁয়াজ মানুহ এটাক যদি চৰ বা ভোকু এটা মাৰি দিবলৈ হয় এখন গোটেই হাংগামা হয় যে এই পোকটো এতিয়া মাতিব নোৱাৰা কাৰণেহে হাংগামা নহয় হে পোকটো মাতিব নোৱাৰা হৈছে বাৰু খোৱা বস্তু আৰু খাবই আৰু ন মাছো সেই তেনেকৈ জীয়াই মৰা হয় নাই মাছৰ ওপৰতে জীয়াই মানুহ তুলি গৈছে দেখোন মুৰ্গী লেখীয়াকৈ এতিয়া তোলাটো মই বাঙি দিম নহয় হা বাঙি দিম নহয় এতিয়া নহ'লে হেৰি ওলাই যাব কি ওলাই যাব ভিতৰ মালটো ওলাই আহিব হয় এই মাথাবোৰ এইবোৰ কি হ'ব মাথাবোৰ মাথাটোও খায় মাথাটোও খায় আমাৰ খেলি মেলি নাই খেলি মেলি নাই মানে হ'লেই হ'ল আৰু পেট ভৰিলেই হ'ল আৰু হৈ গ'ল পেট ভৰিলে আমাৰ হ'ল এই ভিটামিনবোৰ খাই 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 মানুহৰ বেমাৰ নোহোৱা হৈ গৈছে ন এইটো খাই মই জীয়াই আছোঁ সেইদিনা বেমাৰৰ পৰা এতিয়া এই নমাই পেলাই অলপ হেৰি হোৱাৰ পিছত মাজতে কাটি কাটি দিব লাগে কাটিম নহয় এনেকৈ কাটিম হেতা দি এনেকৈ এই পাতি ল'লে নহয় ইভাগে কাটি দিব লাগে এনেকৈ কৰিলেই পাতি যায় নিজে নিজে পাতি যায় এইটো বিৰাট টেষ্টি বোলে ন হা তেল হ'বই দেখাতে তেল হ'ব মই এইবোৰ হেৰি লেটাবোৰ খাইছোঁ নহয় মুগা লেটা বল এটা হেৰি লেটা এইটো খাই আৱৰ্জনা খোৱা পোকহে মানুহেনো কেনেকৈ উদ্ধাৰ কৰিব লাগে যে এইটো বস্তু খায় বুলি হা বা মই এই লেটা হওক মুগা লেটা হওক মই পেট ভৰাই খাই দিব পাৰোঁ মই ক'ব পাৰোঁ তেল দিলে নাই তেল দিলে এয়া কি দিছে এয়া পিঁয়াজ ধনিয়া জলকীয়া আৰু আদা নহৰু ইমান ধুনীয়াকৈ আনিছে চেৰা পোক এইবোৰ অকল চেৰা গছতে থাকে ন অন্য নাথাকে ন অন্য নাথাকে সেয়া দি দিলে নহৰু পিঁয়াজ ধনিয়া আদা নিমখ হালধিও দিলে এতিয়া লৰাইছে ধুনীয়াকৈ ব্যঞ্জন বনাই আছে আমাৰ কাৰিকৰজন এইজন আমাৰ আকৌ দেখুৱাই দিছোঁ এজন কাৰিকৰ আহি পিনে দেখুৱাই দিয়ক কাৰিকৰজন এয়া দেই আমাৰ কাৰিকৰে বনাই আছে এতিয়া সুস্বাদু ৱাহ গোন্ধ আহিলে ইমান ধুনীয়া ধুনীয়া গোন্ধ
সেইটো কি বস্তু? জিৰা। জিৰা জিৰা দি দিছে, এতিয়া লৰাই দিব। এতিয়া গোটেইটো পোলাটো কম হ'লগৈ নে? অঁ চুঙাটো কমি গ'লো, এতিয়া তেনে মাংস লেখীয়া হৈ গ'ল। হা এতিয়া মাংস কম হৈ গ'ল নহয়। কিমান দেৰি আনিব লাগিব? হা হৈ গ'ল, সিজিব লাগিব ন? সিজিবলৈ দিম নহয়। তুমি চাগে খাই লিকটীয়া লিকট লাগে চাগে ন? হয় ন? ঘেণ্টা নকৰে বোলে। এতিয়া পানী দিব নে কি? নালাগে দিবি। হা ক'ত পানী দিবনো? পানী এটা ঢাকি দিয়ক আকৌ। ৰাখিব নালাগে। ঢাকিব নালাগে মানে মোটামুটিকৈ আমাৰ ব্যঞ্জনভাগ তৈয়াৰ হৈ গ'ল। মানে আৰু 10-15 মিনিটমান সিজাব, সিজাই পেলাই কাঢ়ি পেলাই মানে খাব পৰা হৈ যাব। আমাৰ চিনাকি কৰাই দিছোঁ আমাৰ এইজন কাৰিকৰ নামটো, আপোনাৰ এনেই নামটো কি আছিলে আপোনাৰ? চুমা কি? পাতিৰি। চুমা পাতি। এইপিনে হাঁহি এটা মাৰি দিয়ক, এইপিনে ধুনীয়াকৈ। চুমা পাতিৰি। চুমা পাতি দেই, এইটো অলৰাউণ্ডা ৰন্ধা বঢ়া হয় ন? ঠিক আছে।